বন্ধু বান্ধৱীসকল, এয়া চাওকচোন আমাৰ সৰিয়হ পকি গ'ল। এয়া সৰিয়হ উঠাই আছোঁ ধুনীয়াকৈ। এয়া চাওক, এতিয়া 1 তাৰিখ গ'ল, লাষ্ট ডিচেম্বৰ গ'ল। তাক গোটেই ফুৰিলোঁ। 1 তাৰিখৰ দিনা লাষ্ট ডিচেম্বৰ দিনাও অকণমান পিকনিক চিকনিক খালোঁ, ফূৰ্তি কৰিলোঁ। এতিয়া আৰু কামত লাগি গৈছোঁ আমি। আপোনালোকক চাওক, এইবোৰ ইয়াত ওলাই সৰিয়হ উঠালোঁ আমি ধুনীয়াকৈ। হৈ আছে 4 বিঘামান আছে, চাওক। আৰু সৰিয়হখিনি যদি এতিয়া ধুনীয়াকৈ তুলি মেলি আমি তুলি মাৰি লওঁ, তেতিয়া আমাৰ বহুত সুবিধা হ'ব। আৰু তেল কেতিয়াও কিনিব নালাগে, এবছৰৰ কাৰণে তেল হৈ যাব। আৰু আমি তেলৰ কাৰণে খৰচ কৰিব নালাগে পইচা। ধুনীয়াকৈ এতিয়া যদি কষ্ট কৰি লওঁ, বেছি দিন নালাগে, কেইদিনমান কষ্ট যদি কৰি লওঁ, ধুনীয়াকৈ আমি বছৰটো চলি থাকিম আৰু তেল নিকিনাকৈ খাই থাকিম আৰু ঘৰৰ তেলেৰে। মই আপোনালোকক দেখাম বাৰু পাছত সৰিয়হ কেনেকৈ মাৰোঁ আমি, ধুনীয়াকৈ দেখাই দিম ভিডিঅ'টো। আৰু সৰিয়হ তোলোতে এটা বস্তু দেখা পালোঁ, এইটো প্ৰায় মাজে মাজে আছে। আৰু এই বস্তুটো কোনে কোনে চিনি পায় জনাবচোন। মই বহুত বেছি খাই ভাল পাওঁ, আৰু আপোনালোকে খাই নাই বাৰু? এইটো চাওক, ইয়াক গুচাই কিনে এনেকুৱা হয়, খাই বহুত বেছি ভাল লাগে। কোনে কোনে চিনি পায় জনাবচোন কমেণ্ট কৰি। এইফালে চাওকচোন, এইফালে তাই তুলি আছে। তাই আমাৰ যিকোনো কাম কৰিলে থাকে আৰু লগত ভাল লাগে। তাই থাকিলে নাচ গান কৰি থাকে, ফূৰ্তি ফাৰ্তা, মানে বহুত বেছি ভাল লাগে তাই থাকিলে। আৰু তাইক দেখিয়ে থাকে মোৰ ভিডিঅ'ত আপোনালোকে নাচ গান কৰি থাকে। আৰু তাই এটা গান গাব চাব দেই, মই আপোনালোকক শুনাম বাৰু পাছত। পোৱালিটোলৈ ইমান ধুনীয়াকৈ গান গাই আছে। আৰু চাওকচোন, পোৱালিটো এতিয়া ৰবাব টেঙা এডোখৰ দিছে, খাইছে। আৰু মাকক চাওক না, খাই মেলি দাঁতকেইটা তামোল খাই কেনেকুৱা বনাই থৈছে, ক'লা ক'লা। আৰু গানটো শুনকচোন কেনেকুৱা লাগিলে জনাব।